আনিছিলে মালটো চিৰুচা ক'ত নি আছিলে এইফালে আহিছিলোঁ 18 মাইল চাইডে কাক দিবলৈ আনিছিলে দীপাংকৰ কি লিখে দীপাংকৰ কি নাজানো নামটো দীপাংকৰ বুলি জানো কিমান মাল আছিল 22 কাৰ্টুন 22 কেছ কিমান টকা 22-23,000 টকা মই সন্ধিয়া 7:30 মানত এটা খবৰ পালোঁ চ'ৰ্চৰ পৰা যে এনেকৈ বলেৰো পেচেঞ্জাৰ গাড়ী এখনত অৰুণাচলী মাল ভৰ্তি কৰি আনি আছে বুলি খবৰ পাই মই 18 মাইল জীয়াভলি ব্ৰিজৰ ওচৰত গৈ ৰখি আছিলোঁ গাড়ীখন জীয়াভলি ব্ৰিজৰ ওচৰত ছিগনেল দিয়াত ৰখা নাই মই ৰখোৱাৰ কাৰণে পিছে পিছে খেলি আহি মই এইটো 18 মাইল ৰেল ক্ৰছিঙত ধৰা হ'ল ধৰি দেখিলোঁ যে গাড়ীখনৰ ভিতৰত অৰুণাচলী মদৰ বিয়েৰ আছে আৰু মেকডুৱেল ৰম আছে এনেকুৱা মানে 20-22 কাৰ্টন মদ কাৰোবাক ধৰিছে নেকি লগত পাইছে কাৰোবাক নাই গাড়ীখনৰ ভিতৰত অকল ড্ৰাইভাৰজন আছে ড্ৰাইভাৰজনক লৈ অহা হৈছে